জব মেলাবিলাকত আপোনালোকে যেনেকৈ সেই এপ্লিকেশ্যনবোৰ আপোনালোকে য'তে ত'তে পেলাই থৈ গৈছে, ইয়াৰ দ্বাৰা আপোনালোকে কি বুজাব বিচাৰিছে? নমস্কাৰ, মই জাহিদ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জাহিদ ক্ৰিয়েশ্যনছ লৈ। এই মুহূৰ্তত আপোনালোকক দিবলৈ ওলাইছোঁ এটা দুখৰ খবৰ যে আমি অসমত যিমানখিনি ল'ৰা ছোৱালী আছে বা অসমত যিমানখিনি আমাৰ শিক্ষিত মানুহ আছে, এই শিক্ষিত মানুহবোৰ প্ৰায় বেছিভাগেই কিন্তু নিবনুৱা, আৰু এই নিবনুৱাৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি অসম চৰকাৰে বা অসমত জব মেলা হৈ আছে এই কেইদিনমান ধৰি। সেই জব মেলাত কি হৈ আছে আপোনালোকে যদি বস্তুখিনি অলপ চায়, ইমান দুখ লগা কথা, ইমান দুখ লগা এটা ঘটনা যে আমি চাই দুখ লাগিছে, মোক বহুত বেয়া লাগিছে। আমাৰ এই নিবনুৱা ল'ৰা ছোৱালীবিলাকে যিসকলে মনত বহু আশা পুহি ৰাখি তেওঁলোকে এই জব মেলাত অংশগ্ৰহণ কৰিছে যে আমি এটা জব পাম বুলি, অসম চৰকাৰৰ ফালৰ পৰা যে তেওঁলোকে চৰকাৰী জবটোতো নাপায়ে, এতিয়া প্ৰাইভেট কোম্পানীবিলাকত যে তেওঁলোকে জব পোৱাৰ আশা লৈ ইমানখিনি মনত আশা পুতি লৈ তেওঁলোকে জব মেলাত অংশগ্ৰহণ কৰিব গৈছে, আৰু তাতে তেওঁলোকক লৈ যিমানখিনি হেতালি খেলিছে তেওঁলোকক এই নিবনুৱা ল'ৰা ছোৱালীবিলাকৰ লগত যেনেকুৱা খামখেয়ালি কৰি আছে, এইটো খুবেই দুৰ্ভাগ্যজনক কথা। আপোনালোকে জব মেলা পাতিছে, এইটো ভাল কথা, আপোনালোকে নিযুক্তি দিয়ক। এতিয়া নিযুক্তি দিয়াৰ কথা লৈ আপোনালোকে এই ষ্টুডেণ্টবিলাকক বা যিমানখিনি নিবনুৱা আছে এই ল'ৰা ছোৱালীবিলাকক আপোনালোকে তেওঁলোকৰ পৰা ডকুমেণ্টখিনি লৈ, তেওঁলোকৰ পৰা আপোনালোকে এপ্লিকেশ্যনখিনি লৈ আপোনালোকে কি কৰি আছে? এইবোৰ এপ্লিকেশ্যনখন লৈছে ঠিকে আছে, তেওঁলোকৰ যদি যোগ্যতা নাই, তেওঁলোকে যদি ইমানখিনি অৰ্হতা নাই যে তেওঁলোকক আপোনালোকে কৰ্মসংস্থান দিব নোৱাৰে, তেতিয়াহ'লে ঠিক আছে, একো অসুবিধা নাই, আপোনালোকে ডাইৰেক্টলি নাকৈ দিয়ক যে আমি এইটো কৰিব নোৱাৰিম, আপোনালোকক জব দিব নোৱাৰিম। কিন্তু আপোনালোকে এই জব দিয়াৰ নামত আপোনালোকে এপ্লিকেশ্যনখন লৈ আপোনালোকে কিয় তেনেকৈ জধে মধে পেলাই থৈ যায়? তেনেকৈ সেই জব মেলাবিলাকত আপোনালোকে যেনেকৈ সেই এপ্লিকেশ্যনবোৰ আপোনালোকে য'তে ত'তে পেলাই থৈ গৈছে, ইয়াৰ দ্বাৰা আপোনালোকে কি বুজাব বিচাৰিছে? আমাৰ অসমৰ নিবনুৱাবিলাকে তেওঁলোকে মনত আশা পুহি ৰাখিব নোৱাৰে নেকি? তেওঁলোকে এটা প্ৰাইভেট কোম্পানীত জব পোৱাৰ তেওঁলোকৰ আশা নাই নেকি? আপোনালোকে যদি তেওঁলোকক জব দিবই নোৱাৰে, কিয় জব মেলা পাতিছে? তেওঁলোকৰ এপ্লিকেশ্যনবিলাক লৈ আপোনালোকে যেনেকৈ যধে মধে পেলাই থৈ গৈছে, ইয়াৰ পৰা আমি কি বুজিব বিচাৰোঁ? আমি তাৰ পৰা আমি কি আশা কৰিব পাৰোঁ আপোনালোকৰ পৰা? জব মেলা পাতিছে ভাল কথা, তেওঁলোকৰ যদি যোগ্যতা আছে আপোনালোকে নিযুক্তি দিয়ক। যদি যোগ্যতা নাই, তৎক্ষণাত আপোনালোকে ডাইৰেক্ট কৈ দিয়ক যে আমি আপোনালোকক নিযুক্তি দিব নোৱাৰিম, আপোনালোকে আমাৰ যোগ্য নহয়, আমাৰ কোম্পানীত কাম কৰাৰ কাৰণে যোগ্য নহয়। কিন্তু আপোনালোকে তেনেকৈ এপ্লিকেশ্যনবোৰ আপোনালোকে যধে মধে পেলাই থৈ আপোনালোকে এই নিবনুৱাবোৰৰ মনত কষ্ট নিদিব। কাৰণ এই 2 ছেকেণ্ডৰ বা সেই 10 ছেকেণ্ডৰ ভিডিঅ' এটা ভাইৰেল হোৱাতে বেছি সময় নালাগে। এই বস্তুখিনি যে আপোনালোকে যধে মধে পেলাই থৈ গৈছে, এতিয়া হোৱাটছএপে, ফেচবুকে, ছ'চিয়েল মিডিয়াত যধে মধে আমি সেইখিনি বস্তু এতিয়া চাই আছোঁ। সেইখিনিতো আমাৰ সেই নিবনুৱা যিসকল আছে তেওঁলোকেতো সেইখিনি চাই আছে। তেওঁলোকৰ মনত যিমানখিনি আশা আছিল আপোনালোকে সেই মনটোত আপোনালোকে আঘাত সানিলে। এইখিনি মই কথা যিখিনি ক'লোঁ, এইখিনি যদি সত্য নহয় আপোনালোকে ভিডিঅ'টো চাই লওক। মই ভিডিঅ'টো লাষ্টত দি দিছোঁ, আপোনালোকে ভিডিঅ'টো চালে স্পষ্টকৈ বুজি পাব যে মই যে কথাখিনি ক'লোঁ এইখিনি সত্য নে মই মিছা কথা কৈছোঁ। আপোনালোকে এই নিবনুৱাবোৰৰ মনক লৈ আপোনালোকে আৰু খেল নেখেলিব। আপোনালোকে যদি তেওঁলোকৰ যোগ্যতা আছে আপোনালোকে তেতিয়াহ'লে তৎক্ষণাত আপোনালোকে তেওঁলোকক নিযুক্তি দিয়ক, আৰু যদি নাই তেতিয়াহ'লে আপোনালোকে এনেকুৱা জব মেলাৰ নামত আপোনালোকে এই নিবনুৱাবোৰৰ মনত আপোনালোকে কষ্ট দিবলগীয়া আপোনালোকৰ কোনো অধিকাৰ নাই। আপোনালোকে এনেকৈ কষ্ট নিদিব। ডকুমেণ্ট চব পেলাই থৈ গৈছে, এই অৱস্থা, মানুহৰ চিভি আৰু ডকুমেণ্ট এই অৱস্থা, চাকৰি দিয়াৰ নামত এনেকুৱা, চৰকাৰটো বাদে প্ৰাইভেটৰ এই অৱস্থা। পেলাই দি গুচি গৈছে। চ' এইটো আছিলে আজিৰ ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। আজিৰ কাৰণে এইখিনি বাবে টেক কেয়াৰ। জয় অসম।